নমস্কাৰ বাহিৰ অন্যতা খণ্ডলৈ আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ হাতে উপস্থিত আছে ডক্টৰ অনিল শইকীয়া ছাৰ ছাৰ নমস্কাৰ পোনপ্ৰথমে আপোনাক আগন্তুক বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ মই সকলো শ্ৰোতা দৰ্শকক বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাৰ ছাৰ বিহু বুলি ক'লে আপোনাৰ মনলৈ কেনেধৰণৰ অনুভৱ আহে এই বিহু বুলি ক'লে গা একেবাৰে সাতখন আঠখন একেবাৰে তাইগেন জাক জাক বিহু বুলি ক'লে এটা প্ৰাণৰ স্পন্দন আৰু য'ত আমি আমাৰ উপৰি পুৰুষসকলক লগ পাওঁ উপৰি পুৰুষসকলৰ সৃষ্টিখিনি লগ পাওঁ বিহু নামত লগ পাওঁ ঢোলৰ ছন্দত লগ পাওঁ বিহু নাচৰ ভংগীমাত লগ পাওঁ সেয়ে মোৰ বিহুৰ বুলি ক'লে মোৰ মনৰ ভাৱ ছাৰ বিহুৰ ইতিহাসৰ বিষয়ে আমাক কিছু জনালে ভাল পাম বিহুৰ ইতিহাস আমি কিতাপ পত্ৰ পঢ়াহে তথাপি আমি যে যিখিনি বিহু নাম আমি শুনি আছোঁ এতিয়া এই যে আমাৰ যিটো অসমীয়া ভাষা আমাৰ পণ্ডিতসকলে কৈছে যে এই ভাষাটোৰ বয়স 1000 বছৰতকৈ হোৱা নাই তাৰ আগতে সজ্জাৰ গীতসমূহ আছিলে অসমীয়া নিচিনা ভাষাত একেবাৰে প্ৰকৃত অসমীয়া নহয় সেইটো 7ম শতিকাৰ পৰা দ্বাদশ ত্ৰয়োদশ শতিকালৈকে আছিলে তাতে অসমীয়া ভাষাৰ নিদৰ্শনটো পোৱা যায় তাৰ বাহিৰে কোনো পোৱা নাযায় এইটো যেই হওক বিহু হয়তো বহু বছৰৰ আগত সৃষ্টি হ'ব পাৰে 1000 বছৰৰ আগত সৃষ্টি হ'ব পাৰে কিন্তু এতিয়া আমি যিটো বিহু নাম গাই আছোঁ এইখিনি 1000 বছৰৰ ভিতৰতে হ'ব লাগিব আৰু এটা সময়ত আমি সকলোৱে জানো অৰণ্যত কাষত বিহু গাইছিলে পথাৰৰ মাজৰ আহঁতৰ তলত বিহু গাইছিলে বা নদীৰ পাৰত একদম ৰিউৰিপ মলয়া বতাহ বলি থাকে তাত বিহু গাইছিলে কোনে গাইছিলে এই সফল ডেকাবিলাকে বিহু গাইছিলে আৰু গাভৰুবিলাকেও বিহু গাইছিলে অৰণ্যৰ মাজত নহয় দেই অৰণ্যৰ মাজত তেতিয়া বাঘ ভালুক সিংহ এই জীৱ জন্তুবিলাক আছিলে আৰু পৃথিৱীখন আজিৰ নিচিনা নাছিলে তেতিয়া গোটেইফালে পথাৰ অৰণ্যৰ মাজত লুংলুঙীয়া বাট ইলেক্ট্ৰিচিটিৰ কথাই নাই কেৰাচিন তেলৰ কথাই নাই যিয়ে হওক তেতিয়া তেনেকুৱা অৰণ্যৰ কাষত বিহু আছিলে আৰু এটা সময়ত ই ইমান ধুনীয়া হৈ পৰিছিলে বিহু নাচবিলাক হয়তো দেই তেতিয়া কিছুমান ডেকাই প্ৰথম বহাগৰ দিনা গাঁৱৰ মাজৰ বাটেদি বিহু গাই বিহু উৰাইছিলে বুলি কিছু কথা পোৱা যায় তেতিয়াই হয়তো কোনো ধনী পৰিয়ালে তেনেকুৱা বিহুৱা দলক চোতালতে অলপ বিহু মৰা এনেকৈ কৈছিলে আৰু জাৰ জলপান খুৱাইছিলে আৰু সেয়া হয়তো হুঁচৰিৰ আৰম্ভণি হ'ব পাৰে কোনোৱে কয় যে 1696 চনৰ পৰা 1714 চনৰ এই সময়ছোৱাৰ ভিতৰত ৰুদ্ৰসিংহই বিহুৰ পৃষ্ঠপোষকতা কৰিছিলে আৰু এই যে পথাৰত বিহু গাই থকা গাঁৱৰ মানুহক গাঁও মানে তেতিয়া চব গাঁৱেই মানুহক ৰংঘৰৰ বাকৰিলৈ বিহু গাবলৈ মাতিছিলে আৰু ৰংঘৰৰ বাকৰিত বিহু গোৱাৰ পিছত তাত প্ৰতিযোগিতা হৈছিলে ঢুলীয়াক পুৰস্কাৰ কৰিছিলে নাচনীক পুৰস্কাৰ কৰিছিলে তেতিয়া ৰজাৰ ঘৰলৈও বিহু গাবলৈ মাতিছিলে তেতিয়া হয়তো ৰাইজে ভাবিলে যে ৰজাৰ ঘৰত যেতিয়া বিহু গালোৱেই আমাৰ সাধাৰণ মানুহৰ প্ৰজাৰ ঘৰত কেলৈ নেগাওঁ সেই যে প্ৰজাৰ ঘৰতো তেতিয়াৰ পৰা বিহু গাবলৈ এটা প্ৰথা আৰম্ভ হ'ল হুঁচৰি প্ৰথাটো আৰম্ভ হ'ল তেওঁ অৰণ্যৰ কাষত যেতিয়া বিহু গাই আছিলে তেতিয়া যিবোৰ বিহু নাম ৰচনা কৰিছিলে প্ৰকৃতিক লৈ প্ৰকৃতিৰ উপমাক লৈ চৰাই নদী গছ বিৰিখ এইখিনিক লৈ বা আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা লতা ঘটি বাতি তাঁতশাল মাকো সেইবিলাকক উপমা হিচাপে লৈছিলে লৈ 4টা শাৰীত বিহু নামটো ৰচনা হৈছিলে প্ৰথম দুশাৰীতে এটা উপমা বা দেৱ দেৱীলৈ প্ৰাৰ্থনা বা সমসাময়িক কালৰ এটা ঘটনা বা কোনো প্ৰতীকী ব্যঞ্জনা মাখিৰ মূৰ কাটি ঢোলটি সাজিলোঁ এনেকুৱা ধৰণৰ আৰু দ্বিতীয় শাৰী দুটাত সাধাৰণতে প্ৰেম মিলন আৰু বিৰহৰ কথা কৈছিলে
কিন্তু চোতাললৈ যেতিয়া আহিলে তেতিয়াতো আৰু গৃহস্থৰ চোতালত জ্যেষ্ঠজনৰ আগত প্ৰেম মিলন বিৰহৰ কথা গাব নোৱাৰিব তেতিয়া সেই সময়ত প্ৰচলিত হৈ থকা যে মণি কোঁৱৰৰ গীত ফুল কোঁৱৰৰ গীত পগলা পাৰ্বতীৰ গীতটো কি তেতেলীৰ তলতে কৰোঁ তাতে বাতি পাহৰি আহিলোঁ কুচিৰে লগতে পগলাই কিলাব জামে আইৰ ঘৰলৈ গুচি সেই গীতসমূহ ইয়ালৈ আহিবলৈ ধৰিলে হুঁচৰিলৈ আহিবলৈ ধৰিলে আৰু চোতাললৈ যেতিয়া হুঁচৰি আহিলে তেতিয়া চোতালত চিধাচিধিকৈ বিহু মৰাতকৈ এটা পদঘোষা গোৱাৰ পৰম্পৰাৰ সৃষ্টি কৰিলে ঘূৰাইলো স্বৰ্গৰ তৰা সৰগৰ তৰা এনেকুৱা ধৰণৰ হুঁচৰিয়ে চ'ত আমি বিহু মাৰোঁ য'ত দেহী হৈ দুবৰি নবজে ত'ত তেনেকৈ মেঘে গিৰে গিৰাই মেঘে গীতে গীতাই বেঠাবৰ কোঁৱৰৰ বাতৰি পালিনে নো এনেকুৱা ধৰণৰ কথাবিলাক পদৰ ঘোষাৰে আহিলে কিন্তু তাৰ পিছতেই তুমি ইতিহাস ক'বলৈ কৈছা শ্ৰীমন্ত শংকৰদেৱে যেতিয়া জন্মগ্ৰহণ কৰি বৈষ্ণৱ সংস্কৃতি প্ৰচাৰ কৰিলে তেতিয়া কৃষ্ণ হৰি গোপাল গোবিন্দ এই কথাবিলাক বিহুলৈ আহিলে আগতে আশীৰ্বাদ দিছিলে এটা বাটিত নহৰু এটা বাটিত পুনৰু এটা বাটিত খুতৰা শাক মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক এই শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ হোৱাৰ পিছত হুঁচৰিৰ আশীৰ্বাদটোও সলনি হৈ গ'ল নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰি মায়াক নিৰ্জন আৰু যিয়ে হওক আৰু হুঁচৰিৰ পদঘোষালৈও কি আহিলে এই কীৰ্তনৰ পদ আহিলে গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰি এই জয় আহিলে বা কৃষ্ণাই মূৰৰে বকুল ফুলে পাহি নিয়ৰ পৰাই মুকলি হ'ল গোবিন্দাই ৰাম আহিলে এনেকুৱা ধৰণৰ কথাবোৰ আহিলে তাৰপিছত যেতিয়া ৰুদ্ৰসিংহ ৰাজসভালৈ গ'ল ৰাজ দৰবাৰলৈ যেতিয়া নিমন্ত্ৰিত হ'ল তেতিয়াও এটা বিহুৱে নতুন ৰূপ পৰিগ্ৰহ কৰিলে নতুন ধৰণৰ বিহু নাম ৰচনা কৰিলে কি স্বৰ্গদৈ ওলালে বাটচৰাৰ মুখলৈ দুলিয়াই পাতিলে দোলা না এনেকুৱা ধৰণৰ অলেখখিনি বিহুনাম ৰচনা হ'বলৈ ধৰিলে তাৰপিছতে পাছৰ পৰ্যায়টো যেতিয়া ইংৰাজসকল 1826 চনত আহিলে অসমলৈ আহিলে তেতিয়ালৈকে অসমত স্কুল কলেজ এইবিলাক একো নাছিলে তেতিয়া মানুহে নিৰন্তৰ খেতিয়েই কৰিছিলে গতিকে সমাজ এখনেই কৃষিজীৱী সমাজ আৰু মানুহ যিখিনি আছিলে সেইখিনি চহা তেওঁলোকৰ বিদ্যালয় নাছিলে কাৰণে তেওঁলোক নিৰক্ষৰ আছিলে আমি নিৰক্ষৰ বুলি কওঁ য'ত স্কুল কলেজেই নাই তেওঁলোকক নিৰক্ষৰ বুলি কৈ কি লাভ আছে হোজা তেওঁলোক নহয় তেওঁলোকৰ অসাধাৰণ মেধা শক্তি আছিলে প্ৰখৰ স্মৃতি শক্তি আছিলে আৰু তেওঁলোকৰ সৃষ্টিমূলক এটা মন আছিলে এই তিনিটা শক্তি থকাৰ বাবেই আমি তেখেতসকলে আমাৰ পূৰ্বপুৰুষসকলে ৰচনা কৰা বিহুগীতবিলাক যে ইয়াত প্ৰখৰ স্মৃতি শক্তি বুলি কৈছোঁ ৰচনা কৰি যদি পাহৰি যায় তেতিয়া নহ'ব তেতিয়া সেইখিনি কণ্ঠটো আহিলে আৰু কি হ'ল এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰখৰ স্মৃতি শক্তিৰ যোগেদি আহি থাকিলে আৰু সময়ৰ আঁচোৰ তাত পৰিবলৈ ধৰিলে যি সময়ত যেনেকুৱা সময় আহিছে সময়ৰ আঁচোৰ বিহু নামত পৰিবলৈ ধৰিলে ইংৰাজসকল অহাৰ লগে লগে আমাৰ সমাজখন অৱলীলা কৰ্মে লাহে লাহে দুখন সমাজ হৈ পৰিলে পাছত তিনিখন সমাজ হৈ পৰিলে মই জীৱন নিৰ্বাহৰ দিশৰ পৰাহে কৈছোঁ দেই জীৱন নিৰ্বাহৰ কাৰণে আমাৰ এখনেই সমাজ আছিলে কৃষি তেতিয়া বণিজ হয়তো 2-এজন আছিলে সাউদ আছিলে 2-এজন খুব কম এতিয়া কিন্তু দুখন সমাজ হৈ পৰিলে এখন চাকৰিজীৱী সমাজ এখন কৃষিজীৱী সমাজ ৰেল কোম্পানী হ'ল তেল কোম্পানী হ'ল গেছ কোম্পানী হ'ল চাহ বাগিচা হ'ল কোৰ্ট হ'ল কাছাৰী হ'ল স্কুল হ'ল ইত্যাদি আৰু অনেক ঘটনা এইবোৰ বেলেগ অধ্যায় আমি বিহুৰ কথাহে পাতি আছোঁ তেতিয়া লাহে লাহে ল'ৰা ছোৱালীবিলাকক পঢ়িবলৈ আৰম্ভ কৰিলে সেই যে নিৰক্ষৰ চহা হোজা বুলি কৈছিলে তেখেতসকল সন্তানেই কিন্তু আনন্দৰাম ঢেকীয়াল ফুকন তেখেতসকলৰ সন্তানেই কিন্তু হেমচন্দ্ৰ গোস্বামী বা যিয়ে হওক তেখেতসকলৰ সন্তানসকলেই কলিকতাত পঢ়িবলৈ গ'ল আনন্দৰাম বৰুৱা কলিকতাত পঢ়িবলৈ গ'ল যে সেই চহা হোজাৰ কাৰণে এই দুখন যে সমাজ সৃষ্টি হৈ গ'ল তেতিয়া কি হৈ গ'ল যে আমাৰ যিটো ৰাতি বিহু আছিলে সেই ৰাতি বিহুটো নাইকিয়া হৈ থাকিলে
1826 চনৰ পৰা 1950 চন মানলৈকে এই সময়ছোৱাৰ ভিতৰত ৰাতিৰ বিহুটো নাইকিয়া হৈ থাকিলে অৱশ্যে এতিয়া মৰাণসকলে ৰাতিৰ বিহু কৰে সেইটো ছোৱালীবিলাকক নিমন্ত্ৰণ কৰি নিয়ে সেইটো তেওঁলোকৰ সেইটো এটা বেলেগ কথা ইয়াত কিন্তু স্বতঃস্ফূৰ্তভাৱে গৈছিলে বাৰু তেতিয়া কি হৈ গ'ল যে লাহে লাহে ইংৰাজ অহাৰ লগে লগে মঞ্চ অহাৰ লগে লগে আমাৰ বিহুটো মঞ্চলৈ গুচি গ'ল বিহুটো এটা ৰাজহুৱাকৈ উদযাপন কৰিবলৈ ধৰিলে আগতে বিহুটো ৰাজহুৱাকৈ উদযাপন নকৰে চোতালত বিহু গাই খতম আৰু এতিয়া ৰাজহুৱাকৈ যে উদযাপন কৰিবলৈ ধৰিলে সেইকাৰণে মঞ্চ আহিলে 1930 চনত বোধহয় বেটিয়নিত হৈছিলে গোলাঘাটৰ তেনেকৈ 35 চনত বৰুৱা বামুণগাঁৱত হৈছিলে 1941 চনত ইয়াত শিৱসাগৰত হৈছিলে বৰাক চলিহা আৰু ৰঘুনাথ চৌধুৰী মহেশ্বৰ নেওগ সম্পাদক আছিলে ৰঘুনাথ চৌধুৰী সভাপতি আছিলে মুকলি সভা তাৰপিছতে ঢিঙত হৈছিলে 1950 চনত ডিব্ৰুগড়ত হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালা সভাপতি আছিলে আৰু 1952 চনত যেতিয়া ৰাধা গোবিন্দ বৰুৱাৰ উপসভাপতিত্বত লতাশিল খেলপথাৰত বিহু সন্মিলন হ'ল তেতিয়াৰ পৰা গোটেই অসম ধুৱাই নিবলৈ ধৰিলে আৰু সেই এটা মঞ্চৰ বিহুৰ এটা অধ্যায় আহি পৰিলে মঞ্চৰ বিহুৰ অধ্যায় অহাৰ লগে লগে বিহুটো শৃংখলিত হ'ল এটা নতুন ৰূপ পৰিগ্ৰহ কৰিলে তুমি মন কৰিছা যে অৰণ্যৰ কাষত যেতিয়া আছিলে কি কাপোৰ কানি পিন্ধি গৈছিলে এইটো দেৱা নাজানন্তি কিন্তু ভাল কাপোৰ কানি পিন্ধি গৈছিলে শংকৰদেৱ অহাৰ পিছত শ্ৰীমন্ত শংকৰদেৱ অহাৰ পিছত বিহুৰ এটা নতুন ৰূপ পৰিগ্ৰহ কৰিলে ৰজাৰ ঘৰলৈ যাওঁতে একো নতুন ৰূপ নতুনকৈ তেওঁলোকে সজাই ল'লে ইংৰাজসকল আহিলে বেলেগ ধৰণৰ হ'ল আকৌ মঞ্চৰ বিহু আহিলে এনেকৈ কেইবাটাও ঢাপ অতিক্ৰম কৰিছে তেনেকৈ সময়ে সময়ে এইখিনি অনুশীলন হৈছে পৰিশীলিত হৈছে পৰিশ্ৰাৱণ হৈছে এতিয়া ঢোলৰ আমি অনেক ছন্দ পাওঁ এনেকুৱা ধৰণৰ আৰু এইবিলাক ঢোলৰ ইমানেই আৰ্জা হ'ল ইমানেই ছন্দ হ'ল আৰু এনেকুৱাই ঢোলৰ তাৰ ব্যঞ্জনাময় বাদ্য হৈ পৰিলে তেতিয়া আমি তাক ভাবিলে কিছুমান কথা আমাৰ কল্পনাৰ ভিতৰ পৰিধি বাহিৰ হৈ যায় আৰু যেতিয়াই কোনো কথা ভাবিলে তাক কল্পনাৰ ভিতৰ পৰিধি বাহিৰ হৈ যায় তেতিয়া সি দেৱত্ব গুণ লাভ কৰে সি হৈ পৰিলে দেৱবাদ্য কিন্তু ঢোলো কৰ্মবিকাশৰ ফলস্বৰূপেহে আহি আছে ডাও 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 এনেকৈ বুজালে ঘেন ডাও 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 ঘেন ডাও 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 টাক টাক গিদ্দি ঘেন টাক টাক গিদ্দি ঘেনে এনেকৈয়ে 25 বাৰমান বজাইছিলে টাক টাকে দি ঘেনে টাক টাকে দি ঘেনে টাক টাক দি ঘেনে ঘেন টাকে দি ঘেনে ঘেন টাকু ঘেন টাকু ঘেনে এই বুলি ঢোলটো গৈ আছে এনেধৰণে গৈ থাকোঁতে এটা আজি এনেকুৱা এটা পৰ্যায় পালেহি যে আমাৰ মঞ্চৰ বিহুত চাব লগা ল'ৰা ছোৱালীক দেখুৱাব লগা মঞ্চৰ বিহু আৰু আনহাতে কি হ'ল আগতে মৌখিকভাৱে সম্প্ৰসাৰণ হৈছিলে orally transmitted from one generation to another generation তিনিচুকীয়াত ৰচিত কৰা বিহুনাম এটা বোকাখাত পাবলৈ হয়তো 2 বছৰ লাগিব পাৰে 10 বছৰ লাগিব পাৰে ঠিক নাই তাৰমানে তেতিয়া এজন মানুহ যদি তিনিচুকীয়াৰ পৰা বোকাখাতলৈ যায় বাটত বহুত দিন কৰবাৰ ঘৰত থাকি যাব লাগিব ঠিক নাই ঘূৰি আহি পাবহি নাই সেইকাৰণে মানুহৰ ঘৰত ভাত পানী খুৱাই পঠিয়ায় তেনেকৈ তেওঁলোকে তেনেকৈ ফুৰিবলৈ যাওঁতে বিহুনাম এতিয়া কিন্তু নহয় এতিয়া প্ৰযুক্তিৰ দ্বাৰা সম্প্ৰসাৰণ হয় টেকন'লজিকেল ট্ৰেন্সমিশ্যন হয় এতিয়া আজিৰ ৰাতিৰ ভিতৰতে কোনোবাই বিহুনাম এটা ৰচনা কৰি দিলে একে ৰাতিৰ ভিতৰতে গোটেই 7 সাগৰ 13 নদী পাৰ হৈ যাব পাৰে অষ্ট্ৰেলিয়াত যদি কোনোবা পৰিয়াল আছে তেওঁ চাব পাৰে আমেৰিকাত চাব পাৰিব ডুবাইত চাব পাৰিব অসমতো নগাঁও বোকাখাত গোলাঘাট গোৱালপাৰা ধুবুৰী মঙলদৈতো চাব পাৰিব এক ৰাতিৰ ভিতৰতে তেতিয়া সেই সুৰবিলাক পৰিশীলিত হৈছিলে অনুশীলিত হৈছিলে তেনেধৰণে আহি আছিলে আৰু এটা পৰম্পৰাই গ্ৰহ লৈছিলে আমাৰ কিন্তু কোনো স্থায়ী পৰম্পৰা নাই দেই পৰম্পৰা সদায় মাজত ধৰি গ্ৰহ লয়
পৰম্পৰা কাক বোলে যেতিয়া কোনো এটা শিল্পকৰ্মই বা যিকোনো সামাজিক কৰ্মই এটা নান্দনিক ৰূপ পৰিগ্ৰহ কৰে আৰু সেই নান্দনিক ৰূপটো পৰিগ্ৰহ কৰিলে যি আমাৰ মনোযোগ আকৰ্ষণ কৰে তেতিয়াই আমি কওঁ এয়া আমাৰ পৰম্পৰা এটা সময়ত আমি গছৰ খৰঙত আছিলোঁ পৰ্বতত গুহাত আছিলোঁ সেয়া আমাৰ পৰম্পৰা বুলি নকওঁ নাই এটা সময়তো বগা মেখেলা চাদৰ পিন্ধিয়ে বিহু মাৰিছিলে এতিয়া আমাৰ বিহু মাৰিবৰ কাৰণে মুগাৰ মেখেলা চাদৰ এই চোলাটো এইফালে মুগাৰ এইফালে ক'লা এতিয়া ধুনীয়া চোলা এটা কৰা হৈছে সেইটো একেদিনাই সৃষ্টি হোৱা নহয় তেতিয়া আমি ক'লোঁ সেয়া পৰম্পৰা এটা সময়ত ৰাতি বিহুতেই পৰম্পৰা আছিলে এটা সময়ত হুঁচৰিটো পৰম্পৰা আছিলে এটা সময়ত মঞ্চৰ বিহু পৰম্পৰা হ'ল আৰু পৰম্পৰাৰ বুকুত পৰম্পৰাৰ মৃত্যু হয় আমাৰ ৰাতি বিহুটো নাইকিয়া হৈ থাকিলে তাৰ কাৰণে আমি কোনো নেকান্দো নহয় কিয় ৰাতি বিহু মাৰিবলৈ যায় মোৰ ল'ৰা ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে প্ৰফেচাৰ হ'ব লাগে হাকিম হ'ব লাগে মুন্সিফ হ'ব লাগে ন ক'ত আৰু ৰাতি বিহু কৰিবলৈ যাব চ'ত মাহত বাৰু যিয়েই নহওক মই সেইটো ভাল হৈছে নে বেয়া হৈছে কোৱা নাই পৰিৱৰ্তন হ'বই আৰু এইটোৱেই আমি চিন্তা কৰি পোৱা বিহুৰ ইতিহাস ধন্যবাদ ছাৰ দৰ্শকসকল আপোনালোকে বিহুৰ ইতিহাস শুনিলে বুজিলে অনুধাৱন কৰিলে নিশ্চিতভাৱে এই ভিডিঅ'টো ভৱিষ্যত প্ৰজন্মৰ বাবে এক সমল হৈ ৰ'ব অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ